বাছনি মইতো তোৰ ভালৰ কাৰণেইতো এইবোৰ কথা চিন্তা কৰিছিলোঁ। তোমাৰ কাৰণে যে দীপু মোৰ লগত নাথাকিলে গম পাইছানে? ৱা তুমি দীপৰলৈ ফোন এটা কৰি চোৱাচোন। সি যদি আকৌ উধাটো খাই তোমাৰ ওচৰলৈ নাহে। যিমান যি ক'লেও তুমি মোৰহে ৰূপ ল'লা। আহিবই তোমাৰ চেহেৰা দেখি। হ'ব হ'ব, মই আগতেই তালৈ ফোন কৰিছিলোঁ, খালি সি মোৰ নাম্বাৰটোৱে ব্লক কৰি দিলে। বৈ পাৰ্লাৰলৈ যাওঁ, তোক পাৰ্লাৰলৈ নি ৰিনিউ কৰাই লওঁগৈ। তাৰপিছত চাবি তোৰ ওচৰলৈ ঘূৰি নাহে যদি। সেইটো কৰি চোৱাই ভাল হ'ব চাগে। যা এতিয়া ওলাই ল'বি। এতিয়া তই ধুনীয়া হৈ গ'লি। দীপ যদি আকৌ তোৰ ওচৰলৈ নাহে মোৰ কাণ কাটি দিবি। কি হ'ল থৰ লাগিলি যে? সোঁফালে চোৱা। গৰম হৈ গৈছে, কোবাই থৈ শুনি সেইজনী না কোবাবলৈতো মোৰো মন গৈছে, খালি এতিয়া নহয়। এতিয়া তাৰ লগত দীপ আছে। দীপে তেনেকুৱা তোক কৰা দেখিলে তোক আৰু দেখিব নোৱাৰা হৈ যাব। তেন্তে কি কৰা যায়নো? প্ৰথমে ঘৰলৈ যাওঁ বৈ, তাৰপিছত চিন্তা কৰা যাব কি কৰিম। ব'লা। য়েছ, পাই গ'লোঁ মই সেইজনীৰ নাম্বাৰ। নাম্বাৰটো তোৰ মোবাইললৈ মই চেণ্ড কৰি দিলোঁ আৰু এতিয়া ফোন কৰি যি মন যায় তাকে গালি দে। আজি সেইজনী মোৰ পৰা কোনো ৰক্ষা নাই। আজি মই সেইজনীক এনেকুৱা গালি দিম 7টা জনমলৈকে কান্দি থাকিব লাগিব। হেল্ল', কোনে কৈছে বাৰু? তোৰ মাৰে ফোন কৰিছোঁ, তোৰ মাৰে। অভদ্ৰ নেকি? কথা পাতিবলৈ নেজানে যদি কিয় ফোন কৰিছিলে? মোৰ বয়ফ্ৰেণ্ডৰ লগত লাইন মাৰি এতিয়া মোক অভদ্ৰ ক'বলৈ আহিছে। আপোনাৰ বয়ফ্ৰেণ্ডৰ লগত মই কেতিয়া লাইন মাৰিলোহে? হয় নি? নাই মৰা লাইন। তেন্তে আজি ৰাস্তাই হাতত ধৰি কাৰ লগত ঘূৰি ফুৰিছিলিহে? সেইটো মই মোৰ বয়ফ্ৰেণ্ড দীপৰ লগত ঘূৰি ফুৰিছিলোঁ। কুত্তি, সেইটো তোৰ বয়ফ্ৰেণ্ড হা? কুত্তি, সেইটো মোৰ। অথনিৰ পৰা যে মই একো বেয়াকৈ কোৱা নাই, সেইকাৰণে তই বেছি চল পাইছ ন? এটা কথা ভালকৈ শুনি ল, মোৰ বয়ফ্ৰেণ্ডক যদি মোৰ পৰা কাঢ়ি ল'বলৈ চেষ্টা কৰা না, মই খালি কেতিয়াও সহ্য কৰিব নোৱাৰিম। মই তোৰ বয়ফ্ৰেণ্ডক কাঢ়ি ল'বলৈ চেষ্টা কৰা নাই, তইহে মোৰ বয়ফ্ৰেণ্ডক কাঢ়ি ল'লি। কি ওলাবলৈ কথা ক'বলৈ আহিছে? একে দাঁত ভাঙি যাব। সি মোৰ বয়ফ্ৰেণ্ড হয়। সেইদিনাখন এই সৰু সুৰা কথা এটাতে আমাৰ দুটাৰ মাজত অলপ ব্ৰেকআপ হৈছিল। আকৌ ভাল হ'লে তই ভুতুনিয়ে গৈ পিনে তাৰ গাত লম্ভিয়ে ল'লিগে। মই এতিয়াহে বুজিলোঁ তই কোন হয়। সি মোক তোৰ কথা কৈছিলে আৰু সি তোক ভালকৈয়ে চিনি পালে যে তই কিমান পইচা ল'বি, আৰু সেইকাৰণে এটা কথা কাণ খুলি শুনি ল যে সি আৰু তোৰ ওচৰলৈ কেতিয়াও ঘূৰি নাযায়। মই একো পইচা লোভিনী নহয়, গম পালি? আৰু সি মোক বিয়া পাতি পিনে এযোৰ কাপোৰতে গোটেই জীৱনটো জোৱাই দিল। মই সেনেকৈয়ে থাকিম। জানো দে তোৰ কথা। আকৌ বোলে মুম্বাইত চাকৰি কৰা দৰা পাইছিলি, নগলিনো কিয়? পচন্দ নকৰিলে চাগে তোক, হয় নাই? তোৰ সেই আলু বস্তাৰ নিচিনা মুখখন দেখিনো কোনে পচন্দ কৰিব? আলু বস্তা চাগে তয়েই। সিহঁতৰ চকুকেইটা তোৰ নিচিনা নহয়, চশমা পিন্ধা, চকুৰে নেদেখা। সিহঁতে মোক বহুত পচন্দ কৰিছিলে, খালি মই দীপক কেতিয়াও এৰিবই নোৱাৰোঁ। সিহঁতৰ সেইকাৰণে সিহঁতে মোক যিমান পচন্দ কৰিলোঁ, মই আকৌ দীপৰ ওচৰলৈ ঘূৰি আহিছোঁ। সিহঁতেতো মোক এৰিয়া দিয়া নাছিলে, লাগিব যদি মোক এইজনী বোৱাৰীয়ে লাগিব কৈছিলে শহুৰ শাহুৰে। আৰু মইতো বিয়া নহওঁ কোৱা দেখি সিহঁতৰ ল'ৰাটোৱে হাত কাটি এতিয়া মেডিকেলত। তথাপিতো মই দীপৰ কথাই ভাবি থাকোঁ। মোৰ দীপলৈকে মই বিয়া হ'ম, তই আঁতৰি যাবি। মই তোৰ চাকৰ নেকি তই যে যি কওঁ মই তাকেই শুনিম তোৰ কথা? তোৰ যদি ইমানেই ধুনীয়া চেহেৰা, জীৱনত ঢেৰ দীপ পাবি। মোৰ দিবলৈ চকু নিদিবি, চকু উলিয়াই একদম মাৰ্বলটো গুটি খেলিম। মাৰ্বল মুক্তি বুলি কৈছোহে হয়, তোৰ যি চকু সেইকেইটা হেতালি গুটি খেলাহে ভাল। হেতালি গুটি, শিলগুটিৰ নিচিনা চকুৰ মণি।
শুন, তোৰ মুখখন যদি এইবাৰ পৰা মই দীপৰ নাম শুনো নহয়, তই মুখখন কাটি নলাত পেলাই থৈ আহিমগৈ। তই মোৰ মুখখন নলাত পেলাবি আৰু মই চাই থাকিম। হ'ব বাৰু, নেপেলাওঁ। এনেও তোৰ মুখখন নলাৰ গতেই গোন্ধাই চাগে। আৰু শুন, একদম কাণখন চফা কৰি ল আৰু শুন, দীপ আৰু মোৰ মাজত এতিয়া বহুত দূৰ আগবাঢ়ি গ'ল। আমি হিয়া মন প্ৰাণ দেহ চব ইটোৱে সিটোক দি দিলোঁ, শুনিলি? সেইকাৰণে কৈছোঁ আৰু আমাৰ মাজলৈ নাহিবি। কেনেবাকৈ যদি আমাৰ মাজলৈ তই আহ নহয়, মই সঁচাকৈ কৈছোঁ, মই তোক কি কৰিম মই নিজে ভাবি নাপাম। খালাচ কৰি দিম, খালাচ। দীপকতো ময়ো হিয়া মন প্ৰাণ চব দি থৈছিলোঁ, সেইখিনি কি সি দলিয়াই পেলালে নেকি? সেই মোৰ মনৰ হিয়াৰ মন প্ৰাণ চব তাৰ দেহাৰ এচুকত হ'লেও সোমাই আছে, মই জানো। আৰু সেই চুকটোৰ পৰা যে মই সেইখিনি তাৰ বুকুৰ মাজলৈ উলিয়াই আনিবলৈ মই অশেষ চেষ্টা কৰিম। তই যি কৰ কৰ। ঠিক আছে, মই তাৰ সেই চুকটোৱেই লাগিলে কাটি পেলাম, তথাপিতো মই তোৰ হ'বলৈ নিদিওঁ তাক। মোৰ মন প্ৰাণ হিয়া তাৰ কোনটো চুকত আছে তইতো নেজান, তেন্তে তই তাৰ কোনটো চুক কাটিবি? এটাও চুক নেকাটো, হ'ব? য'তে মন যায় ত'তে থাক। বাই দ্য ৱে, কালি আমাৰ ৰিং চেৰিমনি হৈ গ'ল, তই একো কৰিও লাভ নাই। এতিয়া ফোন থ। গোটেই 7টা জনক মইহে কান্দিব লাগিব এতিয়া।